যিবিলাক শিক্ষক নিযুক্তি হয় শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মাতৃভাষাৰ জ্ঞান সম্পৰ্কে বা সেইটো কম্পালসৰি শিক্ষকসকলৰ আমাৰ LP UP যি টেট শিক্ষক নিযুক্ত হয় তেওঁলোকৰ যিটো L1 সেই L1টো আৰু বিদ্যালয়খনৰ যিটো মিডিয়াম সেই দুইটাটো মিলিব লাগে তেতিয়াহ'লেহে তেওঁলোকে মানে ইলিজিবল বুলি গণ্য কৰা যায় ঠিক তেনেকৈ সেকেন্ডাৰী পৰ্যায়তো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ MILটো সেই মাতৃভাষাটো থাকিব লাগিব বা ইলেক্টিভ সাবজেক্টটো থাকিব লাগিব তাৰোপৰি প্ৰাথমিক আৰু প্ৰাথমিকত আমি মাতৃভাষা আনকি যিবিলাক ভাষা এতিয়ালৈকে স্বীকৃতিপ্ৰাপ্ত মানে মাধ্যম নহয় তেনে ভাষাটো মাতৃভাষাৰ কাৰণে বা হোম ল্যাঙ্গুৱেজ কাৰণে আমি শিক্ষা দান কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছো গতিকে মাতৃভাষাৰ ওপৰত আমাৰ সম্পূৰ্ণ গুৰুত্ব আছে আমি এডিশনালি ইংৰাজী ভাষাটো আমি শিকাব বিচাৰিছো ইমানখিনিয়ে কথা সব গোটেই বিষয়টো আসলতে হলিষ্টিক্যালি চাব লাগিব গতিকে ইয়াৰ লগে লগে শিক্ষকৰ প্ৰশিক্ষণৰো আমি ব্যৱস্থা কৰিছো আমি অকল এটা সিদ্ধান্ত লৈ পেলে বহি থকা নাই গতিকে এটা সিদ্ধান্তৰ ওপৰত মিডিয়াই ফোকাস কৰি আছে কিন্তু একেটা সময়তে আমি ইংৰাজী গণিত বিজ্ঞান ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি কেনে ধৰণে আমি প্ৰশিক্ষণ দিব লাগে হেতুৰ ওপৰতো আমি কাম কৰি আছো শিক্ষক নিযুক্তিৰ কামখিনিও আমি কৰি আছো তো এটা হলিষ্টিক ডেভেলপমেন্ট বা ৰিফৰ্মৰ ফালে আমি গৈ আছো তাৰ মাজৰ এটা হল যে আমি পাঠ্যপুথিখিনি ইংৰাজী ভাষাত আমি দিব বিচাৰো